প্ৰিয় বন্ধুসকল পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা ইউনিক এন্টিবায়োটিক ষ্ট্ৰং এন্টিবায়োটিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে ডনিম ER টেবলেট। এই টেবলেটটোত কি কম্পোজিশন দিয়া হৈছে, কি কি অসুবিধা হলে বা কি বেমাৰ হলে এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে, তাৰ ড'জ কেনেকুৱা, কিমান দিন খাব লাগে, কিবা সাইড ইফেক্ট হ'ব নেকি, কোম্পানী প্ৰাইচ গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আশা কৰোঁ উপকৃত হ'ব আৰু মই সদায় সৎ আৰু ৰিয়েল কথাখিনি লৈ আহোঁ আৰু ভাল ভাল কোম্পানীৰ ৰিভিউ দিওঁ আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰিব। যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল, ডনিম ER টেবলেট বহুত ভাল কোম্পানী, পুৰণি কোম্পানী, জাৰ্ডাছ হেল্থ কেয়াৰ লিমিটেড কোম্পানীয়ে মেনুফেকচাৰ কৰিছে আৰু এটা ষ্ট্ৰিপত 10টা টেবলেট থাকে। দাম 1395 টকা 10 পইচা। বহুত কষ্টলি মেডিচিন হয়। এটা টেবলেটৰ দাম 139 টকা 50 পইচা। এই টেবলেটত এটাই কম্পোজিশন দিয়া হৈছে ফেৰপিনিয়াম সোডিয়াম 300 মিলিগ্ৰাম আৰু এই কম্পোজিশনটো ইউনিক এন্টিবায়োটিক বুলি ক'ব পাৰোঁ, ষ্ট্ৰং এন্টিবায়োটিক বুলি ক'ব পাৰোঁ। সিভিয়াৰ বেক্টেৰিয়েল ইনফেকশ্যনত এই কম্পোজিশনটো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। বন্ধুসকল, ডনিম ER টেবলেট UTI ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন অৰ্থাৎ কিডনি, পেচাবৰ নলী আৰু পেচাবৰ থলীত যদি সিভিয়াৰ কোনো বেক্টেৰিয়েল ইনফেকশ্যন হয় আৰু সেই সিভিয়াৰ বেক্টেৰিয়েল ইনফেকশ্যনত এই কম্পোজিশনটো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে আৰু সিভিয়াৰ ইনফেকশ্যন হোৱাৰ ফলত কেতিয়াবা পেচাবৰ লগত তেজ ওলাব পাৰে, পেচাবৰ লগত পুজ ওলাব পাৰে, অতিৰিক্ত তলপেটত বা কঁকালত বিষ কৰিব পাৰে বা বেলেগ কোনো অসুবিধা দেখা দিব পাৰে। তাৰপিছত RTI ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন, আপাৰ ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন অৰ্থাৎ ডিঙিৰ বা ফেৰিংছত টনচিলত কিবা সিভিয়াৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈছে যাৰ ফলত টনচিল ফুলি গৈছে, পকি গৈছে, ভিতৰ ফালে ফাটি গৈছে, পুজ ওলাই আছে বা ফেৰিংছত কেতিয়াবা ইনফেকশ্যন বেছি হৈ গৈছে। তেনেকুৱা কণ্ডিশ্যনত এজন চিকিৎসকে ডনিম ER প্ৰেছক্ৰাইব কৰিব পাৰে। লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন, বংকাইটিছ, নিউমোনাইটিছ আদি কৰি বহুত ইনফেকশ্যন হৈছে যাৰ ফলত এজন চিকিৎসকে ডনিম ER টেবলেট প্ৰেছক্ৰাইব কৰিব পাৰে। তাৰপিছত কাণৰ ভিতৰত অটিটিছ মিডিয়া বা কাণৰ ভিতৰত বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ ফলত কাণেৰে পানী ওলাই আছে, পুজ ওলাই আছে, কাণত বিষ কৰি আছে, ফুলি গৈছে। তেনেকুৱা কণ্ডিশ্যনত এজন চিকিৎসকে ডনিম ER প্ৰেছক্ৰাইব কৰিব পাৰে। তাৰপিছত নোজ অৰ্থাৎ নাকৰ ভিতৰত সাইনাছত কিবা ইনফেকশ্যন হৈছে আৰু অতিৰিক্ত হৈ গৈছে, তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে ডনিম ER টেবলেট প্ৰেছক্ৰাইব কৰিব পাৰে। গাইনকলজিকেল প্ৰব্লেম থাকিলে কেতিয়াবা মহিলাসকলৰ যৌনাংগত ইনফেকশ্যন হৈছে বা আফটাৰ ডেলিভাৰীৰ পিছত ইনফেকশ্যন হৈ গৈছে, ফাটি গৈছে যৌনাংগৰ ভিতৰত, এজন চিকিৎসকে তাত বেক্টেৰিয়া গ্ৰ নহ'বৰ কাৰণে বা য'ত আঘাত পাইছে সেই ঘাট শুকাবৰ কাৰণে, ইনফেকশ্যন নহ'বৰ কাৰণে, সিভিয়াৰ ইনফেকশ্যন হৈ গ'লে এজন চিকিৎসকে ডনিম ER প্ৰেছক্ৰাইব কৰিব পাৰে। তাৰপিছত আফটাৰ DNC সহজভাৱে বুজাই দিওঁ, এবৰ্চন বুলি কোৱা হয়। কোনোবা মহিলা 1 মাহ 1.5 মাহ প্ৰেগনেঞ্চি হৈছে, কিবা কাৰণত নষ্ট হৈ গৈছে, তাৰপিছত এজন চিকিৎসকে এডভাইচ কৰে DNC কৰিবৰ কাৰণে অৰ্থাৎ এবৰ্চন কৰিবৰ কাৰণে। তেতিয়া সেই ভিতৰত কিবা ইনফেকশ্যন হোৱাৰ চান্স থাকে বা ভিতৰত আঘাত পাইছে, ফাটি গৈছে, অতিৰিক্ত ব্লিডিং হৈ আছে, তেনেকুৱা কণ্ডিশ্যনত এজন চিকিৎসকে বেক্টেৰিয়েল ইনফেকশ্যন নহ'বৰ কাৰণে ষ্ট্ৰং এন্টিবায়োটিক ডনিম ER
প্ৰেছক্ৰাইব কৰিব পাৰে। তাৰপিছত আফটাৰ চিজাৰিয়ান কৰাৰ পিছত অপাৰেশ্যনৰ পিছত এজন চিকিৎসকে গাটো শুকাবৰ কাৰণে প্ৰেছক্ৰাইব কৰিব পাৰে। তাৰপিছত শৰীৰত কেতিয়াবা স্কিন ইনফেকশ্যন হয়, ছফ্ট টিস্যু ইনফেকশ্যন হয়, শৰীৰৰ বিভিন্ন স্থানত হাতত, ভৰিত, পেটত, পিঠিত গা হৈ গৈছে আৰু তাত ফাটি গৈছে, পুজ ওলাই আছে, পানী ওলাই আছে আৰু সেই ঠাইত বেক্টেৰিয়া, নেগেটিভ বেক্টেৰিয়া থাকে, পজিটিভ বেক্টেৰিয়া থাকে। দুটা বেক্টেৰিয়াত এই কম্পজিশ্যনটো কাম কৰে আৰু সেই বেক্টেৰিয়া কিল কৰিবৰ কাৰণে, নষ্ট কৰিবৰ কাৰণে, বেক্টেৰিয়া তাত গ্ৰহ নহবৰ কাৰণে আৰু সেই ঠাইখিনি শুকাবৰ কাৰণে এজন চিকিৎসকে ডনিম ইয়া প্ৰেছক্ৰাইব কৰিব পাৰে। ডনিম ইয়া টেবলেট এজন চিকিৎসকে শৰীৰৰ যিকোনো স্থানত, যিকোনো অংগত অপাৰেশ্যন কৰিবলগীয়া হৈছে, অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে, অস্ত্ৰোপচাৰ কৰাৰ পিছত গাটো শুকাবৰ কাৰণে, বেক্টেৰিয়া নহবৰ কাৰণে, ইনফেকশ্যন নহবৰ কাৰণে এজন চিকিৎসকে ডনিম ইয়া প্ৰেছক্ৰাইব কৰিব পাৰে। ডনিম ইয়া টেবলেট কেতিয়াবা এজন চিকিৎসকে যিসকলৰ বেলেগ কোনো এণ্টিবায়'টিকে কাম নকৰে, বডি ৰেচিষ্টেণ্ট হৈ গৈছে, সেইসকলক এই এণ্টিবায়'টিকটো কেতিয়াবা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে, চিভিয়াৰ ইনফেকশ্যনৰ কাৰণে ডনিম ইয়া প্ৰেছক্ৰাইব কৰিব পাৰে। ডনিম ইয়া টেবলেট প্ৰেগনেঞ্চি থকা মহিলাসকলে নাখাব বা এজন চিকিৎসকে সাধাৰণতে প্ৰেছক্ৰাইব নকৰে। কেতিয়াবা চিভিয়াৰ ইনফেকশ্যন হ'লে দিবলগীয়া হ'ব পাৰে, এজন চিকিৎসকে প্ৰয়োজন সাপেক্ষে প্ৰেছক্ৰাইব কৰিব পাৰে। ডনিম ইয়া টেবলেট বিনা চিকিৎসকৰ পৰামৰ্শ কেতিয়াও নিজে নিজে নাখাব, চিকিৎসকৰ পৰামৰ্শ কৰি খাব। ডনিম ইয়া টেবলেট সাধাৰণতে এডাল ড'জ এটাকৈ দুবাৰ 5 দিন বা 7 দিন বা 10 দিনলৈকে প্ৰেছক্ৰাইব কৰা হয়। বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি, ওজনৰ ওপৰত নিৰ্ভৰ কৰি এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। 20 বছৰৰ তলত হ'লে চিকিৎসকে ওজনৰ ওপৰত নিৰ্ভৰ কৰি, বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা প্ৰেছক্ৰাইব কৰিব পাৰে। ডনিম ইয়া টেবলেট খোৱাৰ পিছত কেতিয়াবা মূৰ ঘূৰণি হ'ব পাৰে, কেতিয়াবা বমিৰ ভাৱ হ'ব পাৰে, বমি হৈ যাব পাৰে, ডায়েৰিয়া হ'ব পাৰে, শৰীৰত স্কিন ৰাছ হ'ব পাৰে, খজুৱতি হ'ব পাৰে, বেলেগ কোনো অসুবিধা দেখা দিব পাৰে। যদি এনেকুৱা দেখা দিয়ে ডনিম ইয়া টেবলেট খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। চিকিৎসকে আপোনাৰ যি এলাৰ্জি হৈছে বা যি অসুবিধা পাইছে তাত ট্ৰিটমেণ্ট কৰিব। ডনিম ইয়া টেবলেটৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আকৌ ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই। নতুন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।